আজি এই ভিডিঅ'টো বনোৱাৰ এটা ডাঙৰ উদ্দেশ্য আছে। আপোনালোকেতো অনলাইন শুনি থাকে নহয় জানো, অনলাইন ফ্ৰড বাঢ়ি গৈছে, অনলাইন ফ্ৰডবোৰে বহুত পইচা আপোনালোকৰ পৰা লৈ গুচি গৈছে। এই যোৱা কেইদিনমানৰ ভিতৰত মই দুটা নিউজ দেখা পালোঁ, যিটো নিউজত এগৰাকী অধিবক্তাৰ পৰা 16 লাখ টকা বেংকৰ একাউণ্টৰ পৰা ফ্ৰড কৰি পেলাই লৈ যোৱা হৈ গ'ল। তাৰপিছত চাইবাৰ ক্ৰাইমত দিলে। চাইবাৰ ক্ৰাইমত দিয়াৰ পিছত তেওঁ 11 লাখ টকা এটা ঘূৰাই পালে, কিন্তু বাকী টকাখিনি তেওঁ ঘূৰাই নাপালে। কান্দি কান্দি সেইদিনা নিউজৰ আগতো যিটো নিউজ প্ৰকাশ কৰিছিলে তাত চালে মোৰ বহুত বেছি বেয়া লাগিল। কাৰণ কেলৈ, সমস্ত জীৱনৰ কষ্টৰ যিখিনি ধন, সেই কষ্টৰ ধনখিনি যদি কোনোবাই আহি ইমান সহজে লৈ গুচি যায়, তেনেহ'লে আপোনালোকৰো বহুত বেছি খং উঠিব, আপোনালোকৰ বহুত বেছি বেয়া লাগিব। তাৰপিছত এটা নিউজ পালোঁ, সেইগৰাকীও তেনেকুৱা কিবা আছিলে, চৰকাৰী চাকৰিয়াল আছিলে, যিগৰাকীৰ একাউণ্টৰ পৰা প্ৰায় 1.5 লাখ টকা মুহূৰ্তৰ ভিতৰত চাইবাৰ ক্ৰাইমৰ অপৰাধীয়ে লৈ গুচি গ'ল। মানে এইবিলাকক চাইবাৰ ক্ৰাইম বুলি কোৱা হয়। এতিয়া প্ৰশ্ন হৈ গ'ল, আমি বহুতে এনেকুৱা ধৰণৰ ফ্ৰডৰ সন্মুখীন হ'ব পাৰোঁ, আমি বাচিম কেনেকৈ সেইবোৰৰ পৰা? বা ক'ব গ'লে আপোনালোকে এটা বস্তু জানিব লাগিব যে যিবিলাক চাইবাৰ ক্ৰাইম চলি আছে পইচাৰ লগত ৰিলেটেড বা আপোনাৰ বেংকৰ লগত ৰিলেটেড, তো সেইবিলাক কিমান বেছি ছিকিউৰ। আজি যে আপোনালোকে গুগল পে' ইউজ কৰিছে, ফোনপে' ইউজ কৰিছে, পে'টিএম ইউজ কৰিছে, কিমান বেছি ছিকিউৰ। কিন্তু যিবিলাক ভুল আমি কৰি আছোঁ, সেইবিলাক আচলতে হেকিং কৰি আপোনাৰ পৰা পইচা উলিয়াই নিনিয়ে। সেই পইচাখিনি উলিয়াই নিবৰ বাবে আপুনি নিজে পাৰ্মিশ্যন দি দিয়ে। গতিকে আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাব, যিটো ভিডিঅ'ৰ পাছত কোনেও আপোনালোকৰ একাউণ্টৰ পৰা পইচা উলিয়াই নিব নোৱাৰিব। আৰু মই ভাবিলোঁ এইবাবে এই ভিডিঅ'টো আপোনালোকলৈ বনাই দিওঁ। পোনপ্ৰথম কথা যিটো আপোনালোকক মই ক'ব বিচাৰিম, সেইটো হৈ গ'ল কি, চাওক, কেইটামান বস্তু যিকেইটা আপুনি কেতিয়াও কাকো শ্বেয়াৰ কৰিব নালাগে। বেংকেও কৈ থাকে, ময়ো কৈ থাকোঁ। এতিয়া এই যিটো ATM কাৰ্ড আছে আমাৰ, সেই ATM কাৰ্ডখনৰ যিটো ছিক্ৰেট নাম্বাৰ হয়, সেই নাম্বাৰটো লাগিলে যোনেই নকওক, লাগিলে আপোনালোকে কেতিয়াও কাকো দিব নালাগে। আপোনালোকক জনাই থওঁ, আপোনালোকে বেংকত গৈ সুধিব পাৰে, কোনো কাৰণত বেংকৰ কৰ্মচাৰী আপোনাৰ ATMৰ ডিটেইলছ, ATMৰ তথ্য, নতুবা আপোনাৰ পিন কোড, ছিক্ৰেট কোড কেতিয়াও নিবিচাৰে। মানে যদি কোনোবাই আপোনাক দাবী ধমকি দিবা, অসহায় পৰিস্থিতিৰ সৃষ্টি কৰি যদি আপোনাক ভয় খুৱায়ো এই ডিটেইলছ বিচাৰিছে, ATMৰ নাম্বাৰ যি 16টা নাম্বাৰ থাকে বা ATMৰ CVV নাম্বাৰ বুলি কয়, যিটো ATMৰ বেক চাইডে থাকে, আৰু ধৰি লওক আপোনাৰ ATMৰ ছিক্ৰেট কোড, তেনেহ'লে আপুনি কেতিয়াও সেইকেইটা নিদিব, লগে লগে ফোনটো ডিছকানেক্ট কৰি দিব। সেইটো হৈ গ'ল পোনপ্ৰথম কথা। যিটো 16 লাখ টকা বেংকৰ পৰা উলিয়াই লৈ গ'ল সেই মানে মানুহগৰাকীৰ, সেই পইচাটো কেনেকৈ উলিয়াই নিলে, এতিয়া মোৰ 2 নম্বৰ কথাটোলৈ। তো 2 নম্বৰটো হৈ গ'ল কি, তেওঁৰ বেংকত এখন চেক দিছিলে। চেক দিয়াৰ লগে লগে বেংকৰ কৰ্মচাৰীয়ে কামটো কৰিছে, কিন্তু সেই কামটো কৰোঁতেও কিন্তু তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন, তেওঁৰ একাউণ্টৰ পৰা 16 লাখ টকা উলিয়াই নিয়াত ৰখাব পাৰিলেহেঁতেন। কেনেকৈ জানেনে আপোনালোকে? যেতিয়াই আপোনালোকৰ বেংকৰ পৰা বা বেলেগ জেগাৰ পৰা কোনোবাই হ'লেও কিবা এটা কৰিব বা আপোনাৰ কাৰ্ডৰ ডিটেইলছ দি পেলাই, মই যদি অনলাইন বস্তু কিনো, মই মোলৈ পইচা ট্ৰান্সফাৰ কৰোঁ, বা আপোনাৰ ধৰি লওক মই চব পাছপৰ্ট চাছপৰ্ট গম পাই গ'লোঁ, মই খুলি পেলাই আপোনালোকৰ একাউণ্টৰ পৰা পইচা ট্ৰান্সফাৰ কৰিছোঁ, তেতিয়া লাষ্ট মুভমেণ্টত ছিকিউৰিটি হিচাপে এটা OTP যায় আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোলৈ। এতিয়া আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোতো কোনো বেলেগ একো নকৰে, সেইটো আপোনালোকৰ হাতত থাকে। তো আপোনালোকৰ মোবাইলত যিটো OTP আহিব, সেই OTPটো আপোনালোকে আচলতে কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। সেই যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীয়ে কি কৰিলে জানেনে? তেওঁ যেতিয়া ক্লিক কৰিলে একাউণ্টৰ পৰা পইচা ট্ৰান্সফাৰ কৰিবৰ কাৰণে, তেতিয়া এটা OTP বিচাৰিলে। দিনটোত 4 বাৰ নে 5 বাৰ OTP আহিছে বুলি কৈছে। সেই OTP কেইটা সেই মানে মানুহগৰাকীয়ে সেই ব্যক্তিজনক দি দিলে, যাৰ বাবে তেওঁৰ একাউণ্টৰ পৰা পইচা লৈ গুচি গ'ল। এতিয়া প্ৰথম কথা কি ক'লোঁ, কেতিয়াও কোনো কাৰণত ATMৰ একো ডিটেইলছ আপোনালোকে কাকো নিদিব, কেতিয়াও শ্বেয়াৰ নকৰিব, আপোনাৰ একাউণ্ট ছেফ। 2 নম্বৰতে, আপোনাৰ মোবাইললৈ অহা কোনো ধৰণৰ OTP আপুনি কেতিয়াও কোনো মানুহক নিদিব, সেইটোত আপুনি ছেফ। এতিয়া আহোঁ 3 নম্বৰ যিটো টাইপৰ পৰা আপোনালোকৰ একাউণ্টৰ পৰা পইচা কোনোবাই কাঢ়ি লৈ গুচি যাব পাৰে, বা যিখিনি ফ্ৰড হৈ আছে, গুগল পে', ফোনপে' যিখিনি ফ্ৰড হৈ আছে, সেই ফ্ৰডখিনিৰ পৰা আপোনালোকে কেনেকৈ ৰক্ষা কৰিব পাৰিব। চাওক, এতিয়া আহি যাওঁ 3 নম্বৰ যিটো কথা, 3 নম্বৰ উপায়ৰ দ্বাৰা তেওঁলোকে যেনেকৈ গুগল পে', ফোনপে'ৰ পৰা পইচা লৈ গুচি যায়। এইকেইদিনতে এটা ঘটনা শুনিলোঁ, যিগৰাকী মানে এগৰাকী ডক্টৰ, সেই ডক্টৰগৰাকীৰ পৰা বহুতো টকা কি হৈ গ'ল, কাঢ়ি লৈ গুচি গ'ল। আপোনালোকে এটা কথা ভালকৈয়ে জানে, সেইটো হৈ গ'ল কি, আজিকালি আমি গুগল পে', ফোনপে'ৰ দ্বাৰা স্কেন কৰি পেলাই, স্কেনাৰৰ দ্বাৰা আমি পইচা চেণ্ড কৰিব পাৰোঁ। কিন্তু মনত ৰাখিব, কেতিয়াও স্কেন কৰি পেলাই আপুনি কাৰোবাৰ পৰা পইচা ল'ব নোৱাৰে, আপুনি পইচা দিবহে পাৰে। তো সেই ক্ষেত্ৰত কি কৰে,
বহুতে ধৰক আপোনাক কয় যে আজিকালি এইটো নতুন উপায় ওলাই গ'ল, আপুনি পে'টিএম হওক, গুগল পে' হওক, আপোনাৰ যিটো এপ আছে সেইটো খোলক, সেইটো খুলি পেলাই যিটো স্কেন এণ্ড পে' আছে, স্কেন এণ্ড পে'ত ক্লিক কৰি পেলাই ইয়াত আপুনি স্কেন কৰি পেলাই দিব পাৰিব। নতুবা তেওঁলোকে কি কৰে, এইটো যে স্কেন ফ্ৰম গেলাৰী আছে, মানে আপোনাৰ যদি গেলাৰীটো সেই ফটোকপি থাকে, আপুনি ইয়াত গেলাৰী ক্লিক কৰি পেলাই যদি ক্লিক কৰে, তেতিয়াহ'লে এই গেলাৰীৰ পৰা আপুনি আৰামছে যিখন স্কেন কৰা ফটো, সেই স্কেন কৰা ফটোখন লৈ পেলাই আপুনি আৰামছে ইয়াতে স্কেন কৰি পইচা পে'মেণ্ট কৰিব পাৰে। বহু ক্ষেত্ৰত কি হৈছে, বহুতে কয় যে এইটো আপোনালোকলৈ নতুনকৈ আহিছে আৰু কি হৈছে, আপোনালোকক আমি ইয়াৰ পৰা পইচা দিমহে, পইচা কেতিয়াও নলওঁ, সেইবুলি কৈ পেলাই তেওঁলোকে আপোনাক কেনেকৈ স্কেনাৰটো পঠিয়াই মই আপোনাক কৈ দিছোঁ। তো তেওঁলোকে কি কৰে, যিকোনো কথা ক'ব, যিকোনো কথা কৈ মেলি আপোনাক মন ভাল লগাব, মন ভাল লগাই পেলাই যেনেকৈ নেকি এইটো ধৰক আপোনাৰ মই স্ক্ৰীনশ্বট মাৰিলোঁ, স্ক্ৰীনশ্বট মাৰি পেলাই মই যদি এই স্ক্ৰীনশ্বটটো কাৰোবাক যদি পঠাই দিওঁ আৰু মই কওঁ যে আপোনাক মই 5,000 টকা দিছোঁ, 5,000 টকা আপুনি পাব, এই স্কেনটো আপুনি স্কেন কৰিব লাগিব। এতিয়া ফ্ৰড কেনেকৈ কৰে চাব, ইয়াততো দেখা আছে ধুনীয়াকৈ মোৰ নাম ওলাই আছে, প্ৰীতম ফুকন লিখাই আছে, ইণ্ডিয়ান বেংক এইবোৰ লিখা আছে। তো তেওঁলোকে কি কৰে জানেনে, তেওঁলোকে এটা খুব ধুনীয়া কাম কৰে, সেইটো হৈ গ'ল কি, তেওঁলোকে যিকোনো এটা ফটো এডিটিং ছফ্টৱেৰ আপোনালোকে জানে আজিকালি আপোনালোকৰ আৰামছে আপোনালোকৰ মোবাইলত পাই যাব পাৰে। ধৰি লওক এনেকৈ লিখি দিব পাৰে, এতিয়া যে চাওক লিখা আছে যে প্ৰীতম ফুকন লিখা আছে, ধৰি লওক মই সেই নামটো সলাই দিব পাৰোঁ, আৰু ইয়াত কি লিখা আছে, ৰিচিভ 5,000 ৰুপিজ। এতিয়া যদি মই এখন ছেভ কৰোঁ, ঠিক আছে, মই যদি ছেভ কৰোঁ আৰু ছেভ কৰি পেলাই যদি মই আপোনালোকক যদি গেলাৰীত গৈ দেখাওঁ, তেনেহ'লে আপোনালোকে এই যিখন মোৰ অৰিজিনেল, এই অৰিজিনেলখন নেদেখি পেলাই আপোনালোকে দেখা পাব ডুপ্লিকেটখন। সেই ডুপ্লিকেটখন চব অৰিজিনেল, ইয়াত কি লিখি দিব, ৰিচিভ 5,000 ৰুপিজ। মানে মই কি ক'ম, আপোনাক ক'ম যে আপোনালোকে এই যিটো 5,000 ৰুপিজ আছে, এইটো আপোনালোকে যেতিয়া স্কেন কৰি পেলাই যদি আপোনালোকে পে' কৰাৰ অপশ্যন কৰাৰ লগে লগে আপুনি 5,000 ৰুপিজ এটা ৰিচিভ কৰিব। তো এনেকৈ দেখি পেলাই মানুহবোৰে ভাবে যে আচলতে সেই ব্যক্তিজনে আমাকহে পইচা দিবলৈ লৈছে, আমি দিব লগা নহয়। চাওক, এইখন মই স্ক্ৰীনশ্বট মাৰিছিলোঁ, এইখন মই চকুৰ আগত আপোনালোকৰ এটা সাধাৰণ এপৰ পৰা এডিট কৰি পেলাই ৰিচিভ 5,000 লিখিলোঁ। এইবিলাক কলা হৈ আছে, এইবিলাকো মিলাব পাৰি, মই জাষ্ট আপোনাক দেখাবৰ কাৰণে কৰিছোঁ। এতিয়া চাব, এতিয়া ধৰি লওক এখন মোক কোনোবাই হোৱাটছআপত পঠিয়াই দিলে, হোৱাটছআপত পঠিয়াই পেলাই ক'লে যে মই আপোনাক 5,000 টকাটো পঠিয়াইছোঁ, আপুনি কি কৰিব লাগিব জানে, এইটো নতুন ছিষ্টেম হয়, আপুনি পে'টিএম হওক, গুগল পে' হওক, ফোনপে' হওক খুলিব, খোলাৰ পিছত আপোনাৰ যিটো স্কেন কৰা অপশ্যন থাকে, আপুনি স্কেন কৰা অপশ্যনত যাব, অপশ্যনত গৈ পেলাই আপুনি স্কেন এণ্ড পে' যিটো এইটো গেলাৰী অপশ্যন আছে, তো আপুনি সেই গেলাৰীত গুচি যাব। গেলাৰীত যোৱাৰ পিছত আপুনি যিটো দেখা পাইছে এইটো ৰিচিভ 5,000 ৰুপিজ আছে, সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখা পাইছে ইয়াত আপোনাৰ ৰিচিভ 5,000 ৰুপিজটো ক্লিক কৰিলে, এতিয়া আপুনি ইয়াতে 5,000 ক্লিক কৰিব লাগিব। 5,000 ক্লিক কৰিলে, 5,000 ক্লিক কৰাৰ পিছতে এইটো যে পে' লিখা আছে, আপুনি সুধিব যে পে' যে লিখা আছে, তেওঁলোকে কি ক'ব জানে, এইটো নতুন ছিষ্টেম হয়। চাওক, আপোনাৰ QR ক'ডত কি লিখা আছে, আপোনাৰ QR ক'ডত লিখা আছে ৰিচিভ 5,000, গতিকে টেনশ্যন নাই। তো আপুনি ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ কি হৈ যাব, আপোনাৰ ইয়াতে ছিক্ৰেট ক'ডটো মাৰিব লাগিব, আৰু সেই ছিক্ৰেট ক'ডটো মৰাৰ লগে লগে আপোনাৰ একাউণ্টৰ পৰা 1 মিনিটত, 1 ছেকেণ্ডত কি হ'ব, পইচা গায়ব হৈ সিটো একাউণ্টত গুচি যাব। তো এনেকৈ কৰি পেলাই আপোনালোকক ফ্ৰড কৰি থাকে। আপোনালোকক মই ধুনীয়াকৈ দেখাই দিলোঁ, আপোনালোকৰ মোৰ অৰিজিনেল স্ক্ৰীনশ্বট হৈ গ'ল এইখন, কিন্তু কি হৈছে আপোনালোকক কি লিখি দিছোঁ মই, ৰিচিভ 5,000 ৰুপিজ। তো এনেকৈ কৰি পেলাই আপোনালোকক ফ্ৰড কৰি থাকে। এতিয়া এই যে আপোনালোকক যে ফ্ৰড কৰি আছে, এই ফ্ৰডখিনি ৰখিবৰ কাৰণে মই আপোনালোকক ক'লোৱে, প্ৰথমৰ দুটা উপায় কৈ দিলোঁ। ইয়াত আপোনালোকে কেইটামান কথা জনা উচিত। সেই কেইটামান কথা কি জানেনে, আজিলৈকে মই জনামতে এনেকুৱা একো অপশ্যন ওলোৱা নাই যিটো অপশ্যনৰ দ্বাৰা আপুনি পইচা পাবৰ বাবে আপুনি কষ্ট কৰিব লাগিব, আপুনি কাৰোবাৰ পৰা পইচা পাবৰ বাবে আপুনি কিবা কিবি কৰিব লাগিব। আপোনাক যদি কোনোবাই পইচা দিবলৈ আছে, আপুনি যদি কাৰোবাৰ পৰা পইচা পাবলৈ আছে, তেনেহ'লে হয়তো আপুনি তেখেতক আপোনাৰ একাউণ্ট ডিটেইলছ দি দিয়ক, নতুবা ফোন নাম্বাৰ দি দিয়ক, নতুবা আপোনাৰ যিটো স্ক্ৰীনশ্বট আপুনি মাৰিব, সেই স্ক্ৰীনশ্বটটো দি কওক যে মোক এই 3টা উপায়ৰ দ্বাৰা মোক পইচা আপুনি দি দিব পাৰে। তো আপুনি একো পিন মাৰিব নালাগে, আপুনি OTP দিব নালাগে, আপুনি একো স্কেন কৰিব নালাগে। আৰু যদিহে আপুনি কৰিব লগা হৈছে স্কেন, তেনেহ'লে বুজি যাব পইচা আপুনি পাবলৈ নাই, আপোনাৰ পৰাহে গৈ আছে। ঠিক এই 3টা ঘটনা, যি 3টা ঘটনাৰ দ্বাৰা আপোনালোকৰ একাউণ্টৰ পৰা লাখ লাখ টকা সৰলকি কৰি আছে, আৰু ভৱিষ্যতলৈ কৰি থাকিব, যেতিয়ালৈকে আপোনালোকে এই টেকনিকেল নলেজখিনি আপোনালোকে ল'ব নোৱাৰে, বা এইখিনি নলেজ যদি আপোনালোকৰ নাথাকে। সেইবাবে আজি এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত, কাৰণ কেলৈ মই যেতিয়া 2টা নিউজ পঢ়িলোঁ, শুনি বহুত বেছি বেয়া লাগি গ'ল। এগৰাকী ডক্টৰ, যিগৰাকী ডক্টৰৰ পৰা 1.5 লাখ টকা এনেকৈ লুটি লৈ গ'ল। কি কৰিলে, তেওঁ কি কৰিছে, 50,000 টকাকৈ মানে ফিজ দিছে। ফিজ দিছোঁ বুলি কৈ পেলাই তেওঁ কি কৰিছে যে, বহুত কথা এইবিলাক আপোনালোকে নিউজটো চাই ল'ব, তাৰপিছত স্কেন কৰিবলৈ দিছে। তেওঁ কৈছে মই স্কেন কেলৈ কৰিছোঁ, তাত কি কৈছে চাওক বাইদেউ, কি লিখা আছে, আপোনাক পে' 50,000 লিখা আছে। তো এনেকৈ কৰিলে আপুনি পইচাটো পাইহে যাব, পইচাটো আমাৰ একাউণ্টৰ পৰা পিন মৰাৰ লগে লগে নিজে কাট খাই যাব। তো সেইবিলাকটো এডিট কৰি বহাই দিয়া বস্তু। তো তেওঁ যেতিয়া পিনটো মাৰিছে, 3বাৰ পিন মাৰি দিলে, লগে লগে কি হৈ গ'ল, 50,000কৈ 1.5 লাখ টকা গুচি গ'ল। বাকী OTP শ্বেয়াৰ কৰাৰ কাৰণে সেই অধিবক্তা নে কি আছিলে, সেইগৰাকীৰ পৰা 16 লাখ টকা আপোনাৰ তেওঁৰ একাউণ্টৰ পৰা গুচি গ'ল।
অতি কষ্ট কৰি যিখিনি পইচা ঘটিছে, জীৱনভৰ কষ্ট কৰি যিখিনি পইচা একাউণ্টত জমা কৰিছে, সেই পইচাখিনি কোনোবাই সহজে উলিয়াই লৈ গৈছে। সেইকাৰণে নিজে ছেফ থাকক। আৰু এই যিবিলাক কথা ক'লোঁ, এই তিনিটা কথা আপোনালোকে মন দিব পাৰে। এই তিনিটা কথা মন দি পেলাই নিজৰ যিটো একাউণ্ট সেইটো সুৰক্ষিত কৰক।